নমস্কাৰ সকলোকে। আজি আমি যাবলৈ ওলাইছোঁ পদুমণি থানলৈ, যিখন আছে লখিমপুৰত। এয়া মই টমটমত উঠি ল'লোঁ আৰু এতিয়া আমি টমটমত উঠি গৈ বাছত উঠিব লাগিব। বাছ মানে তালৈকে যায় আৰু আহি পাই আমি বাছখন পালোঁ, যিহেতু বহি ল'লোঁ বাছত। তাৰপাছত আমি অলপ দূৰ যাব লাগিব, বেছি দূৰ নহয় বাৰু, তথাপিও বাছ মানে চলিয়ে থাকে আৰু আপোনালোক গ'লে বাছ পাবই বা আহিবলৈও বাছ পাবই তাত। পদুমণি থান এখন বহুত বিখ্যাত থান। তাত আপোনালোকৰ মনৰ বাঞ্ছা সকলোবোৰ পূৰণ হয়। এয়া আমি বগীনদী পালোহি, বগীনদী পাৰ হৈ আমি পদুমণি থান পামগৈ আৰু। এয়া আমি পালোহি পদুমণি থান। ওচৰতে দোকান আছে, তাৰ পৰাই আমি চাকি ধূপ যি য'ত লাগে লৈ ল'লোঁ। আপোনালোকেও তাৰ পৰাই লৈ ল'বলৈ পাৰে, তাত সকলোবোৰ আপোনালোকে পাব। কলৰ পৰা আদি কৰি সকলোবোৰ তাতে পাব। তাৰপাছত আমি এয়া ল'লোঁ আৰু যি য'ত মানে পালোঁ তাতে সেয়া ল'লোঁ। তাৰপিছত আমি আগবাঢ়ি গ'লোঁ পদুমণি থানলৈ বুলি। এইখন হৈছে মেইন গেটখন, দেখিছেনে কিমান ধুনীয়াকৈ ৰাখিছে। আৰু মানে সোমাই গৈ আমি ভৰি হাত ধুই লৈছোঁ। ভৰি হাত ধুই পেলাই চাকি দিমগৈ আৰু। আপোনালোকে তাত ভৰি হাত ধুব পাৰে, গা ধুব বুলিলে গাও ধুব পাৰে। সকলোবোৰ ব্যৱস্থা মানে তেওঁলোকে তাতে ৰাখিছে। আপোনালোকে নিজৰ মনৰ মতে সকলোবোৰ কৰি ল'বলৈ সুবিধা তাত পাই যাব। তাতে আমি ভৰি ধুই ল'লোঁ। ভৰি হাত ধুই ছাইডতে মানে চাকি দিয়া বেলেগকৈ মানে এখন ঘৰ বনাই ৰাখিছে, তাত মানে বন্তি জ্বলাবলৈ, বন্তি জ্বলোৱা ঘৰ আৰু। তাতে আমি বন্তি জ্বলাবলৈ বুলি গ'লোঁ ভৰি হাত ধুই। এয়া দেখিছেনে, এই ঘৰটো ধুনীয়াকৈ মানে বন্তি ধূপ তেনেকুৱাকৈ দিবলৈ কাৰণে বনাইছে। ইয়াত সকলোৱে মানে বন্তি জ্বলাইছে আৰু আমি বন্তি চন্তি জ্বলাই মেলি তাৰপাছত আমি মেইন নামঘৰটোলৈ গ'লোঁগৈ। মোৰ লগত মা গৈছে আৰু মোৰ দাদা গৈছে। তাৰপিছত এয়া আমি বন্তি জ্বলাই আহি প্ৰসাদ চসাদ ফুল চুল যি য'ত আনিছোঁ এয়া সেৱা কৰি ল'লোঁ দি পেলাই। তাৰপিছত আপোনালোকক গোটেইখন মানে দেখাই দিছোঁ আৰু চাৰিওফালে কেনেকুৱা। আৰু এয়া দেখিছেনে, কোনোবাই মানে দান দিবৰ কাৰণে পাৰ দিছে। পাৰ, হাঁহ এনেকুৱাবোৰ মানে ইয়াত দান দিয়ে, মানে বলি দিবলৈও মানে পাৰে বা এনেকৈ মানে দান দি থৈ যায় আৰু মনোবাঞ্ছা পূৰ্ণ হ'লে। মানে ওচৰতে মানে এটা শিৱ মন্দিৰো আছে, আমি তাতেও মানে মূৰ দোৱাই যাওঁ বুলি সোমালোঁ। আপোনাক দেখাই দিছোঁ, আপোনালোকক মই ভইচ অভাৰ কৰিয়ে দি দিছোঁ, যিহেতু মোৰ ব্লগিং কৰা নহ'লে আৰু মন্দিৰ যিহেতু, সেইকাৰণে মানে এনেই অলপকৈ মানে ভিডিঅ' কৰিলোঁ আৰু মানে ভইচ অভাৰ দি দিম বুলি ভাবি ভইচ অভাৰকৈ দি দিছোঁ। আপোনালোকে এনেকৈয়ে চাওক আৰু। এয়া দেখিছেনে, শিৱ মন্দিৰতো আমি মানে অলপ মূৰ দোৱাই ল'লোঁ। আৰু এয়া চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া। এটা পুখুৰী আছে, তাত ৰাজহাঁহ আছে, গছ গছনি মানে একদম ভৰপূৰ আৰু। আপোনালোকক গ'লে মানে মনটো খুবেই তাত ভাল লাগি আহিব। আৰু তাত আপোনালোকে প্ৰমাণিত যে আপোনালোকে যি য'ত মানে মনৰ বাঞ্ছা কৰে সকলোবোৰ মানে পূৰ্ণ হয় আৰু। পূৰ্ণ হ'লে মানুহে এনেকৈ পাৰ দান দিয়ে বা হাঁহ এনেকৈ মানে দান দিয়ে। এয়া দেখিছেনে, খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। ইমান গৰম সেইদিনা, মই মানে তাতে অলপ ঠাণ্ডা পানী ভৰাই ল'লোঁ। ঠাণ্ডা পানীকণ খাইহে তত পাইছোঁ। আৰু ওচৰতে মানে দোকান আছে, তাতে আমি পৰঠা খালোঁ। তাত মানে আপোনালোকে ভাত খাওঁ বুলিলেও খাব পাৰে, চাহ খাওঁ বুলিলেও খাব পাৰে, সকলোবোৰ তাতে পাব। ইমান গৰম পৰিছে নহয় মানে সেইদিনা। তাৰপাছত আমি ওচৰতে পাৰ্ক এখন আছে, পাৰ্কখনলৈও সোমালোঁ। তাত মানে প্ৰতি মানুহক 10 টকাকৈ লয় নে 5 টকাকৈ, মই ঠিক পাহৰিলোঁ, কিন্তু মানে কিবা এটা লয় আৰু 10 টকাতকৈ বেছি নলয়। এই পাৰ্কখনতো সোমালোঁ, যিহেতু বাছ আহিবলৈ অলপ টাইম আছে। পাৰ্কখনত সোমাই অলপ ফটো চটো মাৰিলোঁ চবেই, অলপ ৰেষ্ট ল'লোঁ, জিৰণি ল'লোঁ। খুব এটা সুন্দৰ পৰিৱেশ কিন্তু দেই। এখন দলং আছে, পুখুৰী আছে, এনেকৈ মানে গছ গছনিয়ে মানে ভৰপূৰ পাৰ্কখন। আৰু মানে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাও জেগা আছে। সৰু ল'ৰা ছোৱালী লৈ গ'লে মানে তাত খেলিবলৈ তেওঁলোকক অকণমান দিবলৈ পাৰে আপোনালোকে। এয়া দেখিছেনে দলং, তাত মানে সকলোৱে ফটো মাৰিছে। একদম মানে বাহিৰৰ জেগা লিখীয়া লাগি গৈছে আৰু জানেনে। আপোনালোক গ'লে তাত সোমাবচোন, খুব ভাল লাগে সোমাই। এয়া এটা ফাউণ্টেনো তেওঁলোকে ৰাখিছে, মানে যিহেতু অসমীয়া মানুহে এটা কিবা এটা কৰিছে ন, আমি অকণমান মানে সহায় কৰিলে তেওঁলোকে ভাল পায় আৰু। তাত মানে বাছৰ কাৰণে ৰখিবলৈ আপোনালোকে পাৰ্কত অলপ টাইম বহি দিবলৈও পাৰে।
আৰু বাছ মানে এনি টাইম অহা যোৱা কৰিয়ে থাকে, আপোনালোক পায়ে যাব বাছ, মানে প্ৰতি 5 মিনিটৰ মূৰে মূৰে বাছ আহি গৈ থাকে তাত। মই মানে সকলো ফালে চাই মেলি পাৰ্কখন মানে অলপ ফুৰিলোঁ, ফটো চটো মাৰিলোঁ। তাৰপাছত ওচৰতে মানে সৰু সৰু ল'ৰা ছোৱালী খেলা, তাতো মানে অলপ গ'লোঁ। আপোনালোকক দেখাম বাৰু দেই, আপোনালোকে চাব। আপোনালোকে মোক চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবচোন। মই নতুনকৈ খুলিছোঁ, আপোনালোকে মৰম দিলে খুবেই ভাল পাম। এফালে গৈ এটা দেখিলোঁ পুখুৰী, তাত দেখিছেনে পদুম ফুল ফুলি আছে, ইমান ধুনীয়া লাগিছে নহয় দেখি। আপোনালোকক মই দেখাম, ৰখিব। সেইয়া দেখিছে, জুম কৰিবলৈও মানে মোৰ ফোনটো ইমানো জুম নহয়, তথাপিও মানে দেখাইছোঁ আৰু চাওক, ধুনীয়াকৈ পদুম ফুল ফুলি আছে। সেইয়া এইখন দেখিছেনে, সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে সকলোবোৰ আছে তাতে মই গৈ অলপ মানে বহিলোঁ। মানুহে খেলি থকা চাই খুব ভাল লাগিল দেই, সৰু সৰু ল'ৰা ছোৱালীখিনি একদম মানে খেলি ফুৰিছে, আৰু মানে মই তাতে অলপ টাইম বহি সিহঁতকে চালোঁ। তাৰপিছত দেখিলোঁ যে মা আৰু দাদা মানে আহি আছে, সেই গতিকে ময়ো আগবাঢ়ি গ'লোঁ। তাৰপিছত দেখিলোঁ মই অলপ বহোঁ বুলি, তাৰপিছত আকৌ দাদাই ক'লে বোলে খেলোঁ। তাৰপিছত মায়ে ক'লে বোলে ময়ো অকণমান খেলি চাওঁ, ই যদি উঠিব পাৰিছে ময়ো উঠিব পাৰিম। তাৰপিছত আকৌ মাও তাত উঠিলে, জানেনে। মই সকলোবোৰ মানে মেমৰিজৰ কাৰণে কেপচাৰ কৰি থলোঁ। তাৰপিছত সিহঁতি উঠিছে যে মই কিয়নো থাকি যাম, ময়ো খেলিলোঁ অলপ। ইয়াত দেখিছেনে, সৰু ছাগলী পোৱালিটো মানে পানী খাই আছে, পানী দি থৈ গৈছে, ইমান মৰম লাগিছে। কিন্তু মই চুবলৈ ভয় লাগে, মানে মোৰ এনেকুৱা পোৱালিবিলাক চুবলৈ খুব ভয় লাগে, কিন্তু মৰমো লাগে। চাইছোঁ আৰু এয়া দেখিছেনে, আমি অকণমান দূৰ গৈ দেখিলোঁ শিশুৰ বাবেহে অকল, তথাপিও আমি উঠিলোঁ যে। তাৰপিছত বোলো নাই, যাওঁগৈ বৈ, গালি দিয়াৰ আগতে আমি পাৰ্কত আহি নিজকে সৰু বাচ্ছা বুলি ভাবি সকলোৱে খেলিলোঁ। খেলি মেলি এতিয়া আমি যাওঁগৈ আৰু ওলালোঁ আৰু তাৰ পাৰ্কৰ পৰা। যিহেতু আমি বাছত অকণমান দূৰ যাবও লাগিব, সেই গতিকে জল্দি ওলাই আহিলোঁ। আমি বাছৰ কাৰণে অৱশ্যে বেছি টাইম ৰখিব লগা নহ'লে, আমি গৈ পায়েই মানে 2 মিনিট 3 মিনিটমান ৰখোঁতেই মানে বাছ আহিলেই আৰু। তাৰপাছত বাছত উঠিলোঁ, দেখিছেনে, বাছত উঠিলোঁ, বাছ পালোঁৱে, মানে জল্দিয়ে পালোঁ, মানে পায়েই থাকে তাত বাছ এনি টাইম। আৰু ইমান গৰম পৰিছে ন, সেইদিনা ৰ'দটো মোৰ মুখতে পৰিছে মানে খিৰিকী। তেনেকৈয়ে গ'লোঁ আৰু মানে খুব ভাল লাগিল কিন্তু গৈ। আপোনালোকে যাবচোন, আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব দেই, খুব ভাল লাগিব তেতিয়া। থেংক ইউ। কিবা ভুল হ'লে ক্ষমাও কৰি দিব, আৰু চাব মোৰ চেনেলটোত কি ভিডিঅ'নো দিওঁ।